Hello everyone, welcome back to my channel. আজি মই আপোনালোকক এটা বহুত পুৰণা গাঁৱলীয়া খাদ্যৰ ৰেচিপি বনাই দেখুৱাম। এটো হৈছে ওলকচুৰ থোৰ বুলি কওঁ আমি ইয়াক, ইংৰাজীত টেৰস্টেম বুলি কোৱা হয় আৰু এইবিধ সহজে পোৱা নাযায়। সিটি বা টাউন এৰিয়াত সহজে নাপায়। যাৰ ঘৰত বস্তি আছে সেইবিলাক এৰিয়াতহে হয়, গাঁৱৰ এৰিয়াতহে বেছিকৈ হয়। আৰু যদি কোনোবাই পাইছে তো আপোনালোকে এনেকৈ বনাই খাই চাব। ৰেচিপিটো বহুত ভাল লাগে। ভিডিঅ'টি চাই থাকিব শেষলৈকে। মই কেনেকৈ বনাইছোঁ গোটেইখিনি দেখুৱাই গৈ থাকিম। সো এই কচুখিনিৰ পাতকেইটাহে আমি বনাম এতিয়া, ঠাৰিখিনি নিদিওঁ। বনোৱাৰ আগতে পাতৰ আগখিনি এনেকৈ এৰাই দিছোঁ, বাকীখিনিও এনেকৈ এৰুৱা হোৱাৰ পিছত সৰু সৰুকৈ কাটি ল'ম। এইবিধ কচু বহুতে দেখিছে যদিও হয়তো নাজানে যে খাব পাৰি বা কেনেকৈ খায়, আৰু বজাৰত এইটো একদমেই পোৱা নাযায়। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব মই কেনেকৈ বনাইছোঁ। এতিয়া এইখিনি এনেকৈ কাটি লৈছোঁ, ঠাৰিখিনি নিদিওঁ, ঠাৰিখিনি খালে ধৰিব পাৰে। তো অকল পাতখিনিয়ে এনেকৈ সৰু সৰুকৈ, বেছি সৰু নহয় বেছি ডাঙৰো নহয়, এনেকৈ জাষ্ট 2 পিচ বা 3 পিচ কৰি এনেকৈ কাটি লৈছোঁ। ইয়াক আমি বইল কৰিম কাটি উঠি। ইয়াৰে ঠাৰিডাল এনেকৈ এৰুৱাই লৈছোঁ আৰু বাকী পাতখিনি আমি কাটি কিনে গোটেইখিনি বইল কৰিম এতিয়া। আপোনালোকে চাই যাব ভিডিঅ'টো কেনেকৈ বনাইছোঁ। নিজেও যদি ক'ৰবাত বিচাৰি পায় এনেকৈ বনাই খাই চাব পাৰে, ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী হয়, খাব লাগে। এবিধ সেউজীয়া শাকৰ ভিতৰতে পৰে। আৰু যদি কিবা বেলেগ ৰেচিপি আছে ইয়াৰ, বেলেগ পদ্ধতিৰে বনাব পৰা, কমেণ্টত জনাবচোন। মই তেনেকৈ বনাবৰ কাৰণে চেষ্টা কৰিম। কিবা ছাজেশ্যন থাকিলেও জনাব। গোটেইখিনি হৈ গ'ল আমাৰ কাটি লোৱা। এতিয়া ইয়াত গৰম পানী দি লৈছোঁ অলপ, আৰু এইখিনি কুকাৰৰ ভিতৰত এনেকৈ বহাই দিছোঁ। কুকাৰটোত ভাত বহাবৰ কাৰণে চাউল দিয়া আছিলে, তো চাউলৰ লগতে একেলগে বাতিটোত এনেকৈ বহাই দিছোঁ। এতিয়া ভাতৰ কাৰণে যেনেকৈ 2টা হুইচেল হ'ব, ইয়াতেও 2টা হুইচেল হৈ যোৱাৰ পিছত হেঁচক সিজি গৈছে। কচুখিনিও বইল হৈ গৈছে আৰু লগতে আমাৰ ভাতো হৈ গ'ল একেলগে। এইখিনি এতিয়া লাহেকৈ উঠাই লৈছোঁ আৰু ভাতখিনি অকণমান লাৰি দিব লাগিব, নহ'লে আধা সিজা হৈ থাকিব। সো এতিয়া বইল কৰি লোৱা কচুখিনিৰ পানীখিনি পেলাই দিম। পানী হৈ থাকিলে মানে গলত ধৰাৰ চান্স থাকে, তো সেইকাৰণে পানীখিনি পেলাই লৈছোঁ। আৰু ইয়াত কেৰাহীত তেল গৰম হোৱাৰ পিছত পিঁয়াজ অকণমান আৰু জলকীয়া এটা দি ভাজি লোৱা হৈছে। তাৰপিছত জিৰা গুড়া আৰু ধনিয়াৰ গুড়ি অলপ দি লৈছোঁ। অলপমান হালধি, গোটেইখিনি এনেকৈ মিক্স কৰি ভাজি লৈছোঁ মছলাখিনি, যাতে কচুখিনি দিয়াৰ লগে লগে গোটেইখিনি কচুতে সোনকালে লাগি যায়। সো এইখিনি হৈ গৈছে। সো আমি কচুখিনি পেলাই দিছোঁ। ইয়াক এতিয়া ভালকৈ ভাজি ল'ব লাগিব, পূৰা ড্ৰাই কৰি। কচুখিনি ড্ৰাই হোৱালৈকে ভাজি থাকিব লাগিব। পানী হৈ থাকিলে খাই ভাল নালাগে আৰু গলতো ধৰাৰ চান্স থাকে। অকণমান নিমখ দি লৈছোঁ এতিয়া। এইখিনি পূৰা ড্ৰাই হোৱালৈকে ভাজি থাকিম। ইয়াতে এটা কণী ভাঙি দিম এতিয়া। আপোনালোকেও খাই চাবচোন এনেকৈ কণী দি কিনে ওলকচুৰ থোৰ, বিৰাট টেষ্টি লাগে। এইখিনি পূৰা ড্ৰাই হোৱালৈকে এতিয়া ভাজি থাকিম। অলপ জলকীয়া গুড়ি দি লৈছোঁ। কণীখিনি দিয়াৰ পিছত এইকাৰণে দিছোঁ যাতে জলকীয়াৰ গুড়িখিনি গোটেইটোতে লাগি যায়, কণী আৰু কচু মিক্স হৈ যায় গোটেইখিনিতে।
এয়া আমাৰ কচু হৈ গ'ল, পুৰা ড্ৰাই হৈ গৈছে, অকণমানো পানী নাই এতিয়া। চ' এইখিনি এতিয়া খাব পৰা হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাই চাব, ভাল লাগে। আৰু যদি কিবা বেলেগ ৰেচিপি আছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।